प्रथमे मैं आपनालोকক जी नेকি आपनालोकर चेनेल आछे गोटेकेइटाक मैं नमस्कार जासिलो। আজি আমি বিশেষকৈ এটু মানে মিটিং নহয়, এটু ট্রেনিং। তো আমি ইয়াতে শান্তিপুর এরিয়াত 5টা ভিসিডিসি আন্ডারত মানে 5টা ভিসিডিসি এলাকাত লৈ এটা আমি এপিও গঠন কৰিছোঁ। এপিও মানে এগ্রিকালচার আর ভেটেনেরির ওপৰত এটা সমবায় গঠন কৰিছোঁ। আমি যোৱা 2020 চনতে আমি গঠন কৰিছোঁ। তো এই সমবায়ৰ থ্ৰুদি আমি যি নেকি 5টা ভিসিডিসি থাইকাজৰা, খুংৰিং, শান্তিপুর, দেউচুরি, হাতীচার এই 5টা ভিসিডিসির অন্তর্গত যিখিনি গাঁও আছে এই গাঁৱৰ গোটেই পাব্লিকক ইন জেনারেল ইয়াতে কমিউনিটি গোটেই কমিউনিটিক লৈ গোটেই যিকোনো কমিউনিটিৰ মানুহ যিকোনো ধৰ্মৰ মানুহেই হওক সকলোকে যিবিলাক মানুহ ইন্টারেস্টেড আছে, যিবিলাক আনএমপ্লয় আছে, যিবিলাকে কাম বন নাই, যিবিলাকে কামৰ কাৰণে বা ইনকামৰ কাৰণে বাহিৰত গৈ আছে কাম কৰাৰ কাৰণে দিল্লী, মুম্বাই, বেংগলোৰ, পাঞ্জাব এইবিলাক জায়গাত গৈ আছে। এই গোটেই বস্তুটো যিখিনি মাইগ্রেশন হৈ আছে এই মাইগ্রেশন বন্ধ কৰাৰ কাৰণে আৰু মানুহবিলাকে সেলফ এমপ্লয়েৰ কাৰণে আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে আমি এই ভেটেনেৰি আৰু এগ্ৰিকালচাৰৰ ওপৰত গ্ৰুপ গঠন কৰিছোঁ। যেনেকৈ 4জন বা 5জন তেনেকৈ জেএলজি গঠন কৰিছোঁ। জেএলজি মানে জইণ্ট লাইবিলিটি গ্ৰুপ। এই জইণ্ট লাইবিলিটি গ্ৰুপ গঠন কৰি এই গ্ৰুপ কেইটাক আমি প্ৰথমে ইহঁতে কিহৰ ওপৰত কাম কৰিব বিচাৰে সেই কামৰ ওপৰত আমি প্ৰথমে ট্ৰেনিংটো দি দিওঁ। যেনেকৈ কিছুমানে গোটেৰী পালন কৰে, কিছুমানে পিগেৰী পালন, কিছুমানে ডেয়াৰী ফাৰ্মিং এই ওপৰত ইহঁতে যদি কৰিব খোজে বা কিছুমানে খেতিৰ ওপৰত যদি কৰিব খোজে সেই নিজৰ ইচ্ছামতে যিটো কাম কৰিব খোজে সেই কামৰ ওপৰত আমি প্ৰথমে ট্ৰেনিং দিওঁ। এই ট্ৰেনিংটো আমাৰ কি কয় গভৰ্নমেণ্ট ইনষ্টিটিউট আছে কিছুমান, যেনেকৈ আমাৰ কাজলগাঁৱত আছে SBI RCT যি নেকি ৰুৰেল সেল্ফ এমপ্লয়মেণ্ট ট্ৰেনিং ইনষ্টিটিউট। তেনেকৈ আছে আমাৰ কাজলগাঁৱত KVK আছে কৃষি বিজ্ঞান কেন্দ্ৰ। তেনেকৈ আছে আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্ট আছে। এইবিলাক গোটেই ডিপাৰ্টমেণ্ট কেইটাক আমাৰ লগত যোগাযোগ আছে। তো আমি মাজে মাজে এইবিলাক ট্ৰেনিং দি থাকোঁ, অথবা ফিচাৰীও আছে। তো সেই হিচাপে আমি এইবিলাক গ্ৰুপক আমি ট্ৰেনিং দি আছোঁ। আজি আমাৰ ভেটেনেৰি আজি আমাৰ গোটেৰী ট্ৰেনিং ষ্টাৰ্ট হৈছে। আমাৰ 35জনীয়া ষ্টুডেণ্ট আছে। তো 35জন ষ্টুডেণ্টক আজি RCT চিৰাঙৰ পৰা ইহঁতে 10 দিনীয়া ট্ৰেনিং দিব। গতিকে আজিৰ পৰা আৰম্ভ হৈছে। তো অহা 10 দিনলৈকে এইটো ট্ৰেনিং থাকিব আৰু এই ট্ৰেনিঙৰ পিছত ইহঁতে RCT চাৰ্টিফিকেট পাব। তো চাৰ্টিফিকেট পোৱাৰ পিছত এই চাৰ্টিফিকেট থ্ৰুদি আমি বেংকত লোনৰ কাৰণে ব্যৱস্থা কৰাই দিম। লোনৰ ব্যৱস্থা হ'লে সিহঁতে লোন পোৱাৰ পিছত সিহঁতে এনেতো নিজাববীয়াকৈ অলপ চলপ সিহঁতে ঘৰত কাম কৰি আছে বা যিটো গোটেৰী হওক বা পিগাৰী হওক সিহঁতে কৰি আছে। কিন্তু লোন পোৱাৰ পিছত সিহঁতে গোট হিচাপে গ্ৰুপ হিচাপে জইণ্ট হিচাপে সিহঁতে মানে মিলি এই পইচা ইনভেষ্ট কৰি সিহঁতে ডাঙৰকৈ ফাৰ্ম এটা ষ্টাৰ্ট কৰিব। আৰু এই ফাৰ্মৰ যিখিনি মানে সুবিধা প্ৰাইমাৰী যিবিলাক সুবিধা আছে বেছিক নিডছ, যেনেকৈ ঔষধেই হওক, ডক্টৰে হওক বা সিহঁতৰ আধাৰবিলাক দানা পানীবিলাক যিখিনি হওক এই গোটেই বস্তুবিলাকো আমাৰ পৰা আমি যিখিনি পাৰে আমি হেল্প কৰাৰ চেষ্টা কৰি আছোঁ। আৰু সিফালৰ পৰা হেল্প পাব। আৰু বিশেষকৈ আমি মনিটৰিঙৰ কাৰণে আমি কাম কৰিম। আমি লোন দিয়াৰ পিছত যে আমি এনেই নাথাকিম, কোন গ্ৰুপে কেনেকৈ ভাল কাম কৰি আছে এই কামৰ প্ৰতি আমি সদায় নজৰ ৰাখিম আৰু মনিটৰিং কৰি থাকিম। গতিকে বিশেষকৈ আজি এই গোটেৰী ট্ৰেনিঙৰটো আজি চলি আছে। টাইমটো কেইটাৰ পৰা কেইটালৈকে দিয়া হৈছে? একচুৱেলি আমাৰ ভেটেনেৰি ডক্টৰ নিজে আহিব আমাৰ ডিষ্ট্ৰিক্ট যি নেকি হেৰিৰ পৰা। গতিকে তেখেতসকলৰ এতিয়া অলপ দূৰ হয় আমাৰ শান্তিপুৰলৈকে, কাজলগাঁও বা হেৰিৰ পৰা আহোঁতে কাশীগোটৰৰ পৰা আহোঁতে। গতিকে আমি 10 অথবা 10:30 মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰোঁ সন্ধিয়া 3টালৈকে। তাৰ মাজত আমাৰ এই যিবিলাক ট্ৰেইনি আছে এই ট্ৰেইনি 35জনক আমি ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু মিড ডে কি কয় আমাৰ লাঞ্চৰ আৰু আবেলি টাইমত আমি চাহ বা বিস্কিট এনেকৈ গোটেই খোৱা দাৱাৰ ব্যৱস্থা আমি ইয়াতে কৰিছোঁ। তাতে ট্ৰেনিং কৰা মানুহবিলাকৰ পৰা ফিজ লোৱা হৈছে? একদম ফিজ ইয়াতে ফিজৰ কোনো কথা নাই। জাষ্ট আমাৰ চিষ্টেম কি আছে, ইহঁতে টোটেলি ফ্ৰী ট্ৰেনিং পাব। গোটেই বস্তু ইহঁতে টোটেলি ফ্ৰী। কিন্তু এটা নিয়ম আছে, সমবায়ৰ অন্তৰ্গত সমবায়ৰ হোৱাৰ লগে লগে যি নেকি শ্বেয়াৰ হোল্ডাৰ বুলি এটা কথা আছে, এইটো পাৰ্মানেণ্ট বস্তু। গতিকে লাইফ টাইমৰ কাৰণে এটা মানে সিহঁতে শ্বেয়াৰটো হ'ব লাগিব। শ্বেয়াৰ ফিজটো আমাৰ 600 টকা আছে।
এইটো এবাৰ যদি 600 টকা দি দিয়ে সিহঁতে লাইফ টাইম শ্বেয়াৰ হোল্ডাৰ বা অংশীদাৰ হৈ গ'ল আমাৰ যি নেকি অমৃত ধাৰা এ পিয়ৰ বা অমৃত ধাৰা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটি যিটো আছে সেই কোঅপাৰেটিভ ছ'চাইটিৰ সিহঁতে লাইফ টাইম মেম্বাৰ হৈ যাব গতিকে সেইটো এটা আছে যিসকলে তেনেকুৱা আমাৰ অঞ্চলত বহুত বেকাৰ মানুহ আছে হয় যুৱকসকলে হয় চাকৰি নোপোৱাকৈ এনেই বহি আছে এনেই কৰি আছে তেওঁলোকক কি আহ্বান জনাব ইয়াত আহিবলৈ আমিতো এইটো জনাইছোঁ আমি প্ৰত্যেক গাঁৱে গাঁৱে গৈ মিটিং কৰি আছোঁ আৰু JLG গঠন কৰি আছোঁ যিবিলাক ইণ্টাৰেষ্টেড আছে সিহঁতে একদম ফটাফট আগবাঢ়ি আহি আছে হয়তো কিছুমানে অলপ বস্তুটো ক্লিয়াৰ হোৱা নাই অথবা বুজা নাই অথবা কিছুমানৰ অলপ কনচেপ্টটো অলপ বেলেগ সেইকাৰণে কিছুমান অহা নাই যদিও আমি যিখিনি আইডিয়া কৰিছোঁ যিখিনি আমি টাৰ্গেট লৈছোঁ সিহঁতে মেক্সিমাম আমি টাৰ্গেট লোৱাতকৈ বেছি মানুহ আহি আছে যোগাযোগত গতিকে আমি প্ৰত্যেক আমাৰ যিটো 5টা যিটো BCDC আছে এই BCDC এলেকাৰ প্ৰত্যেক গাঁৱতে আমি গৈ মিটিং কৰি পকেটে মিটিং কৰি তাৰপিছত আমি JLG গঠন কৰি আছোঁ এতিয়া আমি ষ্টাৰ্টিং পিৰিয়ড এতিয়া মোটামুটি আমি আগবাঢ়ি আছোঁ সেইখিনি কথা ঠিক আছে সুখবৰ কথা নাবাৰ্ডে আমালোকক কৈছিল যে নাবাৰ্ডে যিমান আছে গাঁৱৰ আনএমপ্লয়েড আৰু এইবিলাক কৰিব নোৱাৰা মানুহক কৰি পেলাই JLG গ্ৰুপ গঠন কৰি পেলাই তাৰপিছত তেওঁলোকক ট্ৰেইনিং কৰাই লোন দিয়াৰ ব্যৱস্থা কৰাব লাগে তে আজি অমৃতধাৰা আমাৰ FPO ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি এটা গ্ৰুপক কেইজন আছে 35জনীয়া গ্ৰুপক এটা ট্ৰেইনিং কৰাই আছোঁ আজিৰ পৰা 10 দিন ট্ৰেইনিং হ'ব তেওঁলোকে কেনেকৈ ছাগল পুহিব লাগে কি কৰিব লাগিব এক্সপাৰ্ট হ'ব এই ছাগলতে তাৰপিছত আমি লোনৰ ব্যৱস্থা কৰিম লোন পাব আৰু এই যে আগতে আমি ছাগল আনিছিলোঁ এই যে বীজৰ যিটো ইয়াৰ কাৰণে চিডৰ কাৰণে নতুবা ইয়াৰ কাৰণে হাইব্ৰিড আনি এই ৰাম ছাগলৰ জৰিয়তে যাতে ছাগলটো ভালমতে ব্যৱসায় কৰি চিৰহী এই চিৰহী জাতৰ পৰা ব্ৰিডিং কৰি পেলাই ডাঙৰ কৰি পেলাই আৰু ব্যৱসায় কৰি পেলাই এইটো অকল এটা দুটা ঘৰত পোৱা নহয় একে বিজনেছ এইটো দি ঘৰ চলাব পৰাকৈ বিজনেছ হিচাপে কৰিব পাৰিব তেনেকৈ ডায়েৰী কৰিছোঁ আমি যোৱা বছৰ কৰিছিলোঁ তাৰপিছত মুৰ্গীৰ কৰিম পল্ট্ৰি কৰিম এইবিলাক এইটো ৰুণিখাতা শান্তিপুৰ সমবায় সমিতিৰ আণ্ডাৰত কলাবৰেশ্যন কৰি অমৃতধাৰা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনে আমি এই ভিতৰুৱা অঞ্চলত কাম কৰি আছোঁ কাৰণ বেলেগ ৰাজ্যতো বাহিৰৰ পৰা নাহে বেলেগে ইমান ফাইনেন্স নকৰে আমি এতিয়া গেৰাণ্টৰ হৈ পেলাই ফাইনেন্স কৰি আছোঁ যে ৰাইজে বুজি পেলাই আহিব লাগিব আহি পেলাই কিন্তু লোন ল'লেই নহ'ব কাম কৰিব লাগিব প্ৰেক্টিকেল কাম নকৰে তালে লোন নাপাব প্ৰেক্টিকেল কৰিব লাগিব লোনটো কিমান এমাউণ্টৰ পৰা ষ্টাৰ্ট হয় দিয়াটো ঘটনাটো হ'ল লোনৰ ক্ষেত্ৰতো আপুনি ট্ৰেইনিং কৰাৰ পিছত ফাৰ্ষ্ট মানুহজনৰ বেকগ্ৰাউণ্ডটো চোৱা হ'ব তেওঁ কেনেকৈ কৰিব কি কৰিলে আৰু এইটো এগ্ৰিকালচাৰৰ পৰা ট্ৰেইনিং কৰোৱাৰ পৰা স্কিম বনাই দিব তেওঁৰ কেপাচিটি কিমান নিজে কিমান এটা শ্বেয়াৰ দিব পাৰিব এইটোৰ ক্ষেত্ৰত লৈ 3 লাখৰ পৰা 5 লাখলৈ ফাইনেন্স পাব কেপাচিটিটো চাই পেলাই ফাইনেন্স পাব এইটো বেংকেই নিৰ্ধাৰণ কৰিব আৰু নেক্সট বাৰ তেওঁ ঘূৰাই আৰু ভালমতে ব্যৱহাৰ কৰি ভালকৈ ফৰ্ম কৰিলে আৰু পাব এই চিষ্টেম আছে ডায়েৰীৰ স্কিম মতে হৈ যাব আজি ট্ৰেইনিং দিবৰ কাৰণে কোন আহিছিল আলহী হিচাপে আমাৰ ট্ৰেইনিং ইয়াৰ কৰাৰ কাৰণে RCTৰ পৰা আহিছে তেখেতসকলে 10 দিনলৈ আহি থাকিব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিব